হেল্ল' ফ্ৰেণ্ডছ, আপুনি জানেনে কোনটো জীৱ ডাইনাছৰৰ আগতে পৃথিৱীত বাস কৰিছিল আৰু আজিলৈ বাস কৰি আহিছে? বিশ্বৰ প্ৰথম আৰু পুৰণি বিশ্ববিদ্যালয় কোনখন? ৰাতিৰ সময়ত পোক পৰুৱা কিয় লাইটৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়? এনে বহু নজনা আৰু ইণ্টাৰেষ্টিং তথ্যৰ বিষয়ে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ফেক্ট নম্বৰ 7, চৰাই সদায় আগফালে উৰাটো হয়তো আপুনি মন কৰিছে, কিন্তু আপুনি চৰাই পিছফালে উৰাটো কেতিয়াবা দেখা পাইছেনে? পৃথিৱীত একমাত্ৰ এনে এটা চৰাই আছে যিয়ে আগফাল আৰু পিছফাল দুয়োটা দিশে উৰিব পাৰে, আৰু এই চৰাইবিধ হ'ল হামিংবাৰ্ড। ই ডেউকা প্ৰায় 180 ডিগ্ৰীত ৰোটেট কৰিব পাৰে, যাৰ বাবে ই আগফাল আৰু পিছফাল দুয়োটা দিশে উৰিব পাৰে, আৰু অতি সৰু আকৃতিৰ এই চৰাইবিধে ঘণ্টাত 79 কিলোমিটাৰ গতিৰে উৰিব পাৰে। ফেক্ট নম্বৰ 6, ডাইনাছৰ যিয়ে কেইবালাখ বছৰৰ আগতে পৃথিৱীত বাস কৰিছিল, কিন্তু আপুনি হয়তো নাজানে যে ডাইনাছৰৰ আগতেও পৃথিৱীত অন্য এক জীৱ বাস কৰিছিল আৰু আজিলৈ বাস কৰি আহিছে। সেই জীৱবিধ হ'ল পঁইতাচোৰা অৰ্থাৎ ককৰোচ। ইয়ে হৈছে একমাত্ৰ জীৱ যিয়ে নিউক্লিয়াৰ বিস্ফোৰণকো অতি সহজে সহ্য কৰিব পাৰে। ফেক্ট নম্বৰ 5, পানীৰ কোনো এক্সপাইৰী ডেট নাথাকে। পৃথিৱীৰ আৰম্ভণিতে যি পানী আছিল এতিয়াও সেই একেখিনি পানীয়ে আছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, যদি পানীৰ কোনো এক্সপাইৰী ডেটেই নাথাকে তেন্তে মিনাৰেল ৱাটাৰ বটলত কিয় এক্সপাইৰী ডেট লিখা থাকে? আচলতে বটলৰ ওপৰত থকা এক্সপাইৰী ডেটটো বটলটোৰে এক্সপাইৰী ডেট, ইয়াৰ ভিতৰত থকা পানীখিনিৰ নহয়। ফেক্ট নম্বৰ 4, আপুনি জানেনে বিশ্বৰ আটাইতকৈ পুৰণি আৰু প্ৰথম বিশ্ববিদ্যালয় কোনখন? বিশ্বৰ প্ৰথম আৰু পুৰণি বিশ্ববিদ্যালয়খন হৈছে টাকাচিলা ইউনিভাৰ্চিটি, যি পাঞ্জাৱ পাকিস্তানৰ ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্টত অৱস্থিত। ইয়াক প্ৰায় 2700 বছৰ আগতে স্থাপন কৰা হৈছিল আৰু ইয়াত প্ৰায় 10,500 শিক্ষাৰ্থীয়ে 60টা বিভিন্ন বিষয়ত অধ্যয়ন কৰি আহিছে। ফেক্ট নম্বৰ 3, সাপে কামোৰাৰ ফলত বিশ্বত প্ৰতি বছৰে প্ৰায় 80,000-ৰ পৰা 1,80,000-লৈ মানুহ মৃত্যুমুখত পৰে। কিন্তু আপুনি জানেনে আটাইতকৈ বিষাক্ত সাপ কোনখন মহাদেশত পোৱা যায়? ইয়াৰ উত্তৰ হৈছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত প্ৰায় 100তকৈও অধিক বিষাক্ত সাপৰ প্ৰজাতি পোৱা গৈছে। আনহাতে এণ্টাৰ্কটিকা হৈছে এনে এখন মহাদেশ য'ত কোনো ধৰণৰ সৰীসৃপ তথা সাপৰ প্ৰজাতি পোৱা নাযায়। ফেক্ট নম্বৰ 2, বন্ধুসকল, আইফোন, আইপেড আদি হৈছে বিশ্বৰ আৱিষ্কাৰৰ ভিতৰত অন্য এক আৱিষ্কাৰ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এপল প্ৰডাক্টত থকা এই আইটোৰ অৰ্থ কি? এপল প্ৰডাক্টত থকা এই আইটোৰ অৰ্থ হৈছে ইণ্টাৰনেট, যিয়ে এপল প্ৰডাক্টৰ স্মুথ কানেক্টিভিটিৰ কথা দৰ্শায়। ফেক্ট নম্বৰ 1, ৰাতিৰ সময়ত অহা পোক পৰুৱা কিয় লাইটৰ প্ৰতি বেছি আকৰ্ষিত হয়? ইয়াৰ কাৰণ কি হ'ব পাৰে? আপুনি কেতিয়াবা ভাবিছেনে? ইয়াৰ কাৰণ হৈছে আগৰ দিনত যেতিয়া লাইটৰ আৱিষ্কাৰ হোৱা নাছিল তেতিয়া পোক পৰুৱাই চন্দ্ৰৰ পোহৰত নিজৰ ৰাস্তা বিচাৰি উলিয়াইছিল। কিন্তু লাইট আৱিষ্কাৰ হোৱাৰ পিছত ইহঁতে লাইটকে চন্দ্ৰ বুলি ভাবে আৰু নিজৰ ৰাস্তা বিচাৰিবৰ বাবে লাইটৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়। যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে দেন ডু লাইক এণ্ড শ্বেয়াৰ, আৰু আগলৈ এনে বহু নজনা কথাৰ বিষয়ে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।